এয়া হৈছে আমাৰ বাৰ্থডে কাৰ্ড, মানে আজি আমাৰ দাদাৰ ছোৱালীজনী বাৰ্থডে আৰু তাৰ এয়া যা যোগাৰ চলি আছে। তাৰ পৰা আকৌ নবৌয়ে মোক ক'লে বাদাম নৰসিংহ আৰু পাপৰ দি কিবা এটা মিক্সকৈ বনাই দিয়া। তাৰ পৰা এয়া মই বনালোঁ আৰু এয়া হৈ গ'ল দেখিছেনে। তাৰ পৰা আকৌ এইখিনি বনাই পেলাই মই আহিলোঁ অকণমান দেৰগাঁৱলৈ বজাৰ কেইটামান কৰিবলৈ। তাৰ পৰা আকৌ মই অহালৈ অকণমান দেৰি হ'ল, সেইটো কাৰণে এয়া কেক কাটি দিলে, মই ভিডিঅ' কৰা নহ'লে। তাৰ পৰা এয়া খাবৰ কাৰণে যা যোগাৰ কৰি আছে। তাৰ পৰা এয়া সকলোৱে খাই আছে। তাৰ পৰা খালোঁ আমি, তাৰ পৰা আকৌ এই লগতে অকণমান ধেমালি কৰিলোঁ। তাৰপৰা আকৌ ভাগিনজনীও আহিলে নহয়। ৰাতি আকৌ আমি আহিলোঁ নামঘৰলৈ। আমাৰ নামঘৰত মানে ভাগৱত পাঠ চলি আছে যিহেতু ভাদ মাহ, সেইটো কাৰণে আমি ইয়ালৈ আহিলোঁ। ইয়াৰ মানুহো বহুত হৈছে বাৰু আজি, আৰু এয়া আমাৰ দাদাইও মানে আজি পঢ়িছে। আপোনালোকে পিছত আমাক দিলে প্ৰসাদ খাবলৈ, আমি প্ৰসাদ খালোঁ। প্ৰসাদ খাই আমি অলপ দেৰি বহিলোঁ, বহি পেলাই আমি ঘৰলৈ আহিলোঁ। আজি মিনি ব্লগটো ইমানেই আছিলে। আজিলৈ বাই।